দাদা লগত থাকে মিঠু বিড়ি আৰু পেকেট সাদা এই আমি হলো ভিতৰ গাঁৱৰ 2 নম্বৰী দাদা লগত থাকে মিঠু বিড়ি আৰু পেকেট সাদা সকলোৱে মাতে আমাক বুলি দাদা দাদা খুৱাই মৰমতে মালভোগ ধানৰ চিৰা আমি হলো ভিতৰ গাঁৱৰ 2 নম্বৰী দাদা নহয় গেছি অসমত চালা ঐ কি সাদামছে চাদা মাৰা নাই মাছে দে মই চাদা খাব নাই পইচা চইচা নাই নে চাদা নহয় কি সেই বেলেগ দে তই নাচ নাচা কিবা যা চাদা খাব লাগছিল চাদা বিচি গৈছোঁ চাদা খাই 1 পেকেট আনবানৰা অলপ দিবি নেকি ধৰ আধা হৈছে সৰস্বতীৰ আধা সেইখিনিতো খা আধা মোৰ এই পঢ়ি থকা অৱস্থাত মোকো অলপ সৰস্বতী জ্ঞান লাগে কয় মেচিয়া তই থাপাতটো যাবই দে বতাহ দি আছে না বতাহ দিলে তই বিকে থাকবি হা মই যদি তোৰ এনেকে দেং নকৰা ইনকে নাই ইনকে মাৰবা লাগে সেইকাৰণে নাকৰ আগত মাৰবাই নেকি চাদা গম পাইছা না নাৰা হ'ব পাঞ্জাবৰ চাদা বিহাৰী নেকি নহয় পাঞ্জাবৰ পাঞ্জাবী এই মই যাং ৰ ক'ত যা এই যাং চাদা দিয়ে খাব তই সেই খুজি নে যাং দে যা 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 চলিয়া এই কয় যা এই হাওৰৰ দোকান হ'ব লাগে চাদা খাবলৈ গৈছিলোঁ মই চাদা নাখাওঁ দে এইগিলা বেয়া বস্তু অলপ এই মই নাখাওঁ এই মস্ত পুখুৰীটো ৰখি আছোঁ দে গম দে মই চাদা নাখাওঁ বেয়া বস্তু মই নাখাওঁ দেখা দে এই কালি মাছ মাৰিবি তই আশ্ৰাই দিয়ে জালত তোকে দিলাম বেটা মাছ মাৰিব মাতিলে আগে বাপ্পা এতিয়া চাদা কলাই নাখায় ডাঙৰা মই অলপ খাম কেম্বা লাগি রে আধাও নাই নাই তাত যাবা লাগিল তাত থাকে চাদা তাতে খাব খাব গেলা খাই কাম কৰি কৰি খাবা বনাই তাতে মোৰ কি হ'ল তই কাম কৰিছ তই পইচা পাবি মাৰি আছা দেখোন মাৰা নাই মাছে অলপ দি এই মাছৰ আধাৰে খালো দিবা আনছো মাছৰ আধাৰ আৰু হাতত মাৰে নেকি সেইটো নাচ নাই মাছৰ দুখন দিলে মৰব এই নমৰে মৰব বিৰাট ডাঙৰ হয় আকৌ নহয় দি অলপ নহয় দে ডাঙৰ দি অলপ কালি অলপ সাৰ মাৰিব লাগিব খালত বহুত ডাঙৰ খালে তোৰ পাৰবি নে নৰা কিমান দিবি কিমান দিবি হাতত দাম নিমিলে তো হাতত আজিকালি হাতত মিলে নেকি নিমিলে হাতত ফুলশ মানুহ গোটাই হাঁহি উঠি যায় মই তোক দেখিলে গম পাওঁ হাতত নহয় আজিকালি যি দাম বস্তু বস্তুৰ ক'ত হাতত হ'ব হাততে সাৰ মাৰবা লাগিলে কিবা আধাত দিবা লাগিলে একদিন যাব ইমান ডাঙৰতে ভাবি চাওঁ নাযায় নাই নব হাতত নহয় কিমান দিম ফুল লাগবই পাৰবি তই খাবা কি পাৰবি নললি ঘৰত লৈ যাম বেটা বহি খাম ঘৰত বাকাত দিব দিলি বহিবও পাৰা হে ফেলে দিয়া বস্তু নহয় নে অলপ লগাই খাই দে ইমান দেৰি কৰাই কালি আহিবি বাপ কালি আহিবি না আহিম দে ফোন কৰিবি তই ফোন বিশেষ নাহে ভাই মোবাইলত এই পুখুৰীত মাছত আধাৰ গেল চব পইচা গম পা পইচা নাটনি হৈছে কামো নাপায় ভাই বোলে আজি হাজিৰা কৰিলে ক'ৰবাত হাজিৰা মানে চাফা কৰি আছোঁ এই হাজিৰা বুলি নকয় এইটো ঘৰৰে চাদা নাই পাঙে না মই ভাল কথা মনত পৰিছে ভাই কি তই মই মাল খাম বুলি ক'লো সাৰ মাৰা ৰৈ তাতকে তোক চাদা 1 কেজি আনি দিম মই চাদা হ'ব দে আছোঁ মই চাদা 1 কেজি বহুত দিন যাব সঁচা কৈছোঁ তোক চাদা 1 কেজি দিম মাল খপকে চাদা খা মালটো বেয়া নহয় মালটোতো ধৰি লওঁ একদিন খালি তোৰ নিজৰ দেহাটো খাটি চাদাটো খাটি নাই চাদা সৰস্বতীও খায় খাইনে পিছে চাদা হ'ল সৰস্বতীৰ আধা আগেতো চাদাটো সৰস্বতী আহিছিল আমি খাবা নাপাওঁ দেখা পাই সৰস্বতীৰ তাৰ আমি আধা আনছোঁ তাক আধা দিছোঁ এতিয়া সেইকাৰণে মই খাই দিয়ে
কালি নাপাৰিবি কিন্তু আহিবা নাপাৰো নাপাৰো মই যাম এতিয়া মোৰ কাম আছে ঘৰত খালি মই আহিম দে ফোন মাৰবি এই ফোনটো নাহে তো মই আহিম দে আহিবি সোনকালে বিল দে পুৰা হাৰ মাৰিব লাগিব শুন চৰ পৰা আহিছে মাথা একদম মাতছো ভাল কথাৰ কাৰণে মাতছো তো কি মাথা নি পিছৰ পৰা এইনে এটা চলি নাপালৈ গম পা মই এনে জোৰ কৰিলো চাদা কলা খোৱা মানুহ নাই তাক আগফালে টেং বুলি ক'লো সি নাখা হৈছে আজি আহিবা দুইটা কুককে কুককে হমে সাদা নাখায় সাদা আমাৰ প্ৰিয় বস্তু কালি কিন্তু 1 কেজি পাবি দেই এই সাদাৰ গাদি লাগছি সৰস্বতী তো ভাবছি ফাইনেল ভাবছি সৰস্বতী 100% ভাই কালি আহিবা দুইটা কম কিন্তু আগফালে ভালকে কাৰাকে মাৰিম চুন তুন দি খালি মানে তাৰ লহংগ নাই ৰ আমাৰ তাতে তোৰ ভিতৰত যায় নেকি মোক বিচৰি যায় আজি আহিবই গেৰাণ্টি ইয়াতে মোক বিচৰি ইয়াতে আহিব এতিয়া মই অলপ বহি দেখোঁ এতিয়া নহয় আও দে মই কিন্তু একদম সেই কাৰ্বি আলং চাদা মাৰি দিম তাক মই হেঁচামাত ধৰিম তই হৈ দিবি পুৰা ই মাৰা চাৰা গেলি মাৰা নাযায় তাক আমি হৈ থৈ আমি গুচি যাম ভাল কথা কৈছা কিন্তু তই মাথা ঘূৰাই পৰি থাকো কি তাকো কি কালি চাদাও ডেঞ্জাৰ চাদা না পিছলে কালি আৰু সাৰ মাৰা নহয় তাক চাদাই সাৰ কৰি দিম গমছে টাইম হ'লে মাৰিম টাইম নহ'লেও তাকে হ'লেও চাদা হৈ কেনে ফেলে থৈ দিম ফাইনেল আও দেই দে মই যাম যা। মোৰ দেৰি হৈছে আহিবি অলপ দেৰিকে তই হ'ব দে খবৰ নাই হেৰ খবৰ নাই দে আজি নাহিব দেৰি হ'ল কালি আহিব দে কালি লগ কৰিম ময়ো যাম কোনো লগ বন্ধু নহয় হৈছে আৰু আকলা আকলাই কি কৰি থাকিম আৰু খেতিখনো চাবা দিছে খেতিখনে চাই বাৰু কি হ'ল ছাগাল গৰু আবাৰ আহিব পাৰে চাই আহিব ল'ব ছাগাল মানে গিৰেষ্ট ছাগাল লে আৰে মস্ত খেতি খান তাতে আৰু অলপ হাতী গৈ ইমান হাতী গৈছে দেখছে না এনেকৈ আৰু খেতি কৰিব পাৰি না বাপাৰে হাতী খাই শেষ কৰি ফেলে এনেকৈ আৰু খাই নিয়া আৰু কেনেকৈ চলি অহা নাই বেৰা আৰু কোনো মোৰ বেয়া লাগব আৰু যিয়ে খেতি হৈছে বৰষুণ নাই বৰ দিগদাৰ হ'লে এতিয়া ফাদাৰক যে কথাটো ক'ব লাগিব মই একদম বেয়া লগা কৰি ফেলছি দেই বহুত জেগা খাইছি দেখোন কমটি জেগা খনাই দে 1 বিঘা মোটামুটি খাইছে মোৰ বেলেগৰ খনাই মোৰ তাতে পাই আৰু কি কবি আৰু গয়া খাইছে খাক দে মোক মানুহটো দেখতে নৰে ভগৱানো মোক দেখতে নৰা হৈ গৈছে তই মোকে হিংসা কৰে হিংসা থাকিলে মোৰ কি হ'ব ঘৰত যাই বাগাত দি থাকে বাল মুচি ফেলে আৰু একটা মেবেলাব চাব কৰিছে বা কি হ'ব এনেকৈ হ'লি তই কি চাই আছা হাঁচি খালৰ পাত ধৰিছি কি ধৰিছি আই দেখা নাই তই বেয়া লগাকৈ ধৰি গৈছি গম পালে নাই নৰা আৰু তই মাছ কিনকে ৰাখবি তই মাছো এই হাঁচি কেতিয়াবা গাঁঠি মাৰিব মাৰিয়ে খালব যিমান তাৰ জাক আছে হাতী ইমান খালৰ পৰা ধৰাব লাগে এই চকলকে চাদা আনা মোৰ আনছি অলপ বনাং দে কি কওঁ আহে নাই কিয় আহে নাই কিয় আহা নাই নাই দেৰি হ'ল তাৰ কিমান টাইম থাকিলে এতিয়া ৰখলি কিমান হ'ল 5 মিনিট 6 মিনিট আহিব আহিব দেখা দেখিলে আমি হলো ভিতর গাঁৱৰ 2 নম্বৰী দাদা লগত থাকে মিঠু বিৰি আৰু পেকেট সাদা আমি হলো ভিতর গাঁৱৰ 2 নম্বৰী দাদা লগত থাকে মিঠু বিৰি আৰু পেকেট সাদা সকলোৱে মাতে আমাক বুলি দাদা দাদা আমার কিন্তু নাই রে ভাই একো বেলেগ ঠাণ্ডা একো বেলেগ ঠাণ্ডা কিন্তু চোন খোজাৰ চলেৰে গৈ বহু পাৰি পীৰা আমাক খুৱাই মৰমতে মালভোগ ধানৰ চিৰা আমি হলো ভিতৰ গাঁৱৰ 2 নম্বৰী দাদা লগত থাকে মিঠু বিৰি আৰু পেকেট সাদা দাদা
লগত থাকে মিঠু বিৰি আৰু পেকেট চাধা আমি হলো ভিতর গাঁৱৰ 2 নম্বৰী দাদা লগত থাকে মিঠু বিৰি আৰু পেকেট চাধা আমি হলো ভিতর গাঁৱৰ 2 নম্বৰী দাদা লগত থাকে মিঠু বিৰি আৰু পেকেট চাধা সকলোৱে মাতে আমাক বুলি দাদা দাদা আমার কিন্তু নাই রে ভাই একো বেলেগ ঠাণ্ডা একো বেলেগ ঠাণ্ডা কিন্তু চোন খোজাৰ চলেৰে গৈ বহু পাৰি পীৰা আমাক খুৱাই মৰমতে মালভোগ ধানৰ চিৰা আমি হলো ভিতৰ গাঁৱৰ 2 নম্বৰী দাদা লগত থাকে মিঠু বিৰি আৰু পেকেট চাধা আমি হলো ভিতর গাঁৱৰ 2 নম্বৰী দাদা লগত থাকে মিঠু বিৰি আৰু পেকেট চাধা আমি হলো ভিতর গাঁৱৰ 2 নম্বৰী দাদা লগত থাকে মিঠু বিৰি আৰু পেকেট চাধা সকলোৱে মাতে আমাক বুলি দাদা দাদা আমাৰ কিন্তু নাই ৰে ভাই একো বেলেগ ঠাণ্ডা একো বেলেগ ঠাণ্ডা কিন্তু চোন খোজাৰ চলেৰে গৈ বহু পাৰি পীৰা আমাক খুৱাই মৰমতে মালভোগ ধানৰ চিৰা আমি হলো ভিতৰ গাঁৱৰ 2 নম্বৰী দাদা লগত থাকে মিঠু বিৰি আৰু পেকেট চাধা আমি হলো ভিতর গাঁৱৰ 2 নম্বৰী দাদা লগত থাকে মিঠু বিৰি আৰু পেকেট চাধা আমি হলো ভিতর গাঁৱৰ 2 নম্বৰী দাদা লগত থাকে মিঠু বিৰি আৰু পেকেট চাধা সকলোৱে মাতে আমাক বুলি দাদা দাদা আমাৰ কিন্তু নাই ৰে ভাই একো বেলেগ ঠাণ্ডা একো বেলেগ ঠাণ্ডা কিন্তু চোন খোজাৰ চলেৰে গৈ বহু পাৰি পীৰা আমাক খুৱাই মৰমতে মালভোগ ধানৰ চিৰা আমি হলো ভিতৰ গাঁৱৰ 2 নম্বৰী দাদা লগত থাকে মিঠু বিৰি আৰু পেকেট চাধা বৰপেটা সৰ্থেবাৰী উত্তৰ গুৱাহাটী চহৰ নগৰ ঘূৰি ফুৰো কৰি দে দাগিৰি বৰপেটা সৰ্থেবাৰী উত্তৰ গুৱাহাটী চহৰ নগৰ ঘূৰি ফুৰো কৰি দে দাগিৰি হ'ব পাৰে হিৰো হুণ্ডা কেনে খবৰ আশা কৰোঁ সকলোৰে ভালেই মোৰো ভালেই চ' গাইজ একজন দাদাই বহুত ৰিকুৱেষ্ট কৰিছে চাদাৰ কমেডি ভিডিঅ' লাগে এখন বনালোঁ চাদাৰ ভিডিঅ'টো চ' গাইজ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ দৰে প্ৰথম চাদা খাই কাৰ কাৰণে এনেকুৱা হৈছে কমেণ্ট কৰি একদম নাপাহৰিব আৰু গাইজ মই চাদা খোৱাই মই এক্টিং ভিডিঅ' কৰিছোঁ এক্টিং কেনে লাগিল ভাল লাগিলে বেয়া কমেণ্ট কৰি জনাব একদম আৰু কোনো যাতে চাদা নাখায় মই চাদা খোৱা নাই মই এক্টিং ভিডিঅ' কৰিছোঁ